ইটা ভাটাত কাম কৰা এটা ল'ৰা, চানা বেছি পঢ়া এটা শিশু। গান গাবলৈকে যেন তাৰ জন্ম। তেজপুৰৰ এই ল'ৰাটোক আপোনালোকে দেখিছিল দুদিনৰ পূৰ্বে অনুপম চক্ৰৱৰ্তীৰ বিশেষ অনুষ্ঠানলৈ তেজপুৰৰ পৰা আনিছিল আছাম টক্সৰ এডিটৰ ইন চিফ অনুপম চক্ৰৱৰ্তীয়ে। সেই বাহাৰুলৰ জীৱনলৈ লাহে লাহে আহিছে পৰিৱৰ্তন। শনিবাৰে এদিন ইটা ভাটাত কাম কৰা বাহাৰুলক অনুপম চক্ৰৱৰ্তীয়ে লৈ গৈছিল তেজপুৰৰ বিশিষ্ট শিল্পী পংকজ বৰদলৈৰ কাষলৈ। এয়া সেই মুহূৰ্তৰ দৃশ্য। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দিলে বছৰ বয়সত ইটা ভাটাত কাম কৰা বাহাৰুলৰ বাবে এতিয়া বহু সপোন ৰৈ আছে। পংকজ বৰদলৈৰ দৰে শিল্পীয়ে লৈছে বাহাৰুলৰ দায়িত্ব। বাহাৰুল খুব খুব পজিটিভ ল'ৰা এটা, আৰু সি তাৰ ভাৰ্চেটাইল আৰ্টিষ্ট হ'ব এটা সময়ত। মই এইটো কথা কৈ দিলোঁ। আৰু তাৰ স্পেচিয়েল এটা কথা, কি যিটো বয়স তাৰ 10 বছৰ বয়সত সি প্ৰথম কথা কি আমাৰ অসমীয়া জাতীয় কথা শংকৰদেৱৰ পৰা আৰম্ভ কৰিছে। সি আটাইতকৈ ডাঙৰ কথা গুৰুজনাৰ পৰা বৰগীত জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ভূপেন দা পাপৰিপ্ৰসাদ বৰুৱা, লোকগীত, টোকাৰী গীত, বিয়া নাম, আই নাম, সি এই কথাখিনি এই মুহূৰ্তত এই বয়সত তাৰ আয়ত্ব কৰাটো বৰ সহজ কথা নহয়। তাকো মুখস্থ আকৌ চাই গোৱা নাই। সেইটো মই বেছি আপ্লুত হৈছো। আৰু মই কথা দিছো অনুপম তোমাক যে এনেকুৱা ধৰণৰ ল'ৰাবোৰ মোক লাগে। ট্ৰেইন মাপ নহয়, তাক মই মোৰ যিখিনি জানো, মই যিখিনি আয়ত্তত আছে তাক শিকাবলৈ মই চেষ্টা। আপুনি শিকোৱাৰ পিছত মোৰ এটা হেঁপাহ আছে, এটা অনুষ্ঠান কৰিম য'ত বাহাৰুল থাকিব আৰু আপুনি থাকিব, যদি মোক কথা দিয়ে। নিশ্চয় কথা দিলো, আৰু তোমাক দিলো। তুমি যেতিয়াই কোৱা তেতিয়াই যাম। আই এম ৰেডি ফৰ ইউ। প্ৰিয় দৰ্শক, আপোনালোক সাজু থাকিব। এতিয়া অকণমান শিকাই বুজাই সকলো ঠিক কৰি লওক। তাৰপিছত আকৌ এদিন আপোনালোকৰ সন্মুখলৈ মই বাহাৰুলক লৈ আহিম, আৰু লগত গুৰু থাকিব। অৰ্থাৎ গুৰু শিষ্যৰ সুন্দৰ মিলন হ'ব। খুব সোনকালে অপেক্ষা কৰক। বাহাৰুলৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। প্ৰথমে আছাম টক্সে বাহাৰুলক দিলে এখন প্লেটফৰ্ম, আৰু এতিয়া অনুপম চক্ৰৱৰ্তীৰ উদ্যোগত পাইছে সংগীতৰ গুৰু। সুৰেৰে জিঞ্জিৰি একদম যিটো টানিছে, এই টানটো যেতিয়া প্ৰশিক্ষকে ধৰি ল'ব ন, প্ৰশিক্ষকে যেতিয়া এই টানটোত ধৰি ল'ব, ই কিন্তু ফালি পেলাব। মই ক'লো তেতিয়া একদম কাজত পৰি যাব। এতিয়া অলপ কাজটোত লাগি আছে, কাৰণ শিকা নাই। কেনেকুৱা লাগিছে গান গাই? ভালেই লাগিছে। কিমান গান? এইটো খুব মুখস্থ আছে। কি দুৰ্দান্ত বস্তু। বাহাৰুল আছিল বোকাত ফুলা পদুম। বোকাৰ পৰা তুলি আনি এই স্বভাৱজাত শিল্পীগৰাকীৰ বিকাশৰ বাবে আছাম টক্সে লৈছে বিশেষ প্ৰচেষ্টা।
আমি আশা কৰোঁ বাহাৰুল উজ্বলি উঠক। এদিন অসমৰ সংগীত জগতৰ নক্ষত্ৰ হওক। শুভকামনা বাহাৰুল। News Desk Report, Assam Talks. ধরি ধরি